বাক্সাৰ দৰঙাজুলিৰ কুমাৰীকাটাত বিপিএফৰ নিৰ্বাচনী সভা কেইবাটাও অন্য ৰাজনৈতিক দলৰ পৰা আহি যোগদান কৰিলে বিপিএফ দলত বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা এতিয়াও অব্যাহত আছে। আজি ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এনচি আঙৰকাটাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত বহুকেইজন লোক বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সমষ্টিটোৰ ২ নং পশ্চিম কুমাৰীকাটা বিপিএফৰ শাখা সমিতিৰ সভাপতি কালীপদ মণ্ডলৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সমষ্টিটোৰ বৰ্তমানৰ বিপিএফ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী, জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীৰ উপস্থিতিত অন্য কেইবাটাও ৰাজনৈতিক দলৰ পৰা আহি বিপিএফ দলৰ প্ৰতি আকৃষ্ট আৰু উপযুক্ত প্ৰাৰ্থী হিচাপে বিবেচনা কৰি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। সভাত ভাষণ প্ৰসংগত প্ৰাৰ্থীগৰাকীয়ে কয় যে জীয়াই থাকিবলৈ মানুহৰ শান্তি, উন্নতি আৰু প্ৰগতিৰ প্ৰয়োজন, যিটো আজিৰ দিনত বিপিএফ দলে বিটিচিত কৰিব পাৰিছে। ইয়াৰ সমান্তৰালকৈ দৰঙাজুলি ৰাইজেও ইয়াৰ অন্তৰ্ভুক্ত হৈছে। আমি মেইন কামবিলাক লৈছিলোঁ ডাঙৰ কামবিলাক ডাঙৰ যোগাযোগবিলাক যেনেকৈ আমি খিৰানি হৈ এনেকৈ একদম এইটো ডাঙৰ এটা ৰাস্তা ৰাজহুৱা ৰাস্তা ঠিক তেনেকুৱাকৈ কুমাৰী এনেকৈ ডাঙৰপুৰ যোৱা ৰাস্তাবিলাক আমি কি বনাইছিলোঁ এইবোৰ ইয়াৰ উপৰি আজি বৃহত্তৰ আঙৰকাটা অঞ্চলৰ পলাশবাৰীকে আদি কৰি অন্য কেইবাটাও স্থানত বিপিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। সভাত স্থানীয় লোকৰ উপৰিও বিপিএফ দলৰ বহু সংখ্যক নেতৃবৃন্দ উপস্থিত থাকে। 150তকৈ অধিক বিভিন্ন দল ত্যাগ কৰি বিশেষকৈ UPPL, BJP আৰু GSP এই তিনিটা দলৰ 150তকৈ অধিক লোকে আজি আমাৰ দলত যোগদান কৰিছে। আমাৰ দলৰ কাৰণে দৰঙাজুলিবাসীৰ কাৰণে বা সমষ্টিৰ কাৰণে আজি এটা শুভ দিন বুলি ক'ব লাগিব। বিশেষকৈ এনচি আঙৰকাটাতে 150তকৈ অধিক যিহেতু যোগদান কৰিছে আৰু বহুতকেইটা মিটিং আছে, সেই মিটিংবিলাকত আমাৰ যোগদান কৰিব। মুঠতে যোগদান কাৰ্যসূচী আমাৰ চলি থাকিব। কাৰণ কিয় BTCC ভাগ্ৰামা মহিলাৰ বলিষ্ঠ নেতৃত্ব আজি সকলোৱে মানি লৈছে আৰু ইয়াত ভাবিছে যে ইয়াত ভাগ্ৰামা মহিলাৰ বাহিৰে বা বিপিএফ দলৰ বাহিৰে আৰু গত্যন্তৰ নাই। বিপিএফ দলে একমাত্ৰ এটা দল, যি দলে এই অঞ্চলত জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলোকে আঁকোৱালি লৈ শান্তিত বসবাস কৰিবলৈ দি এই অঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে আৰু বহু সমস্যা আমাৰ আছিল, এই সমস্যাসমূহ সমাধান কৰিবলৈ আগবাঢ়িছে। গতিকে সকলোৱে আমি মিলিজুলি এই বিটিচিত আমি এইখন বিটিচিক আদৰ্শ বিটিচি হিচাপে কৰিবৰ কাৰণে সকলোৱে মিলিজুলি আমি কাম কৰিম বুলি আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু আশা কৰোঁ যে আগন্তুক দিনত খুব কম বছৰৰ ভিতৰতে আমাৰ বিটিচিখন ভাৰতবৰ্ষৰ ভিতৰতে এখন জাউতি জিলিকা অঞ্চল হিচাপে পৰিণত হ'ব। ভাগ্ৰামা মহিলাৰ সপোন দিঠকত পৰিণত হ'ব। ভাগ্ৰামা মহিলাই সদায় কৈ আহিছে যে বিটিচিত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী লোকসকলক লৈ এইখন বিটিচিক এখন সৰ্বাংগ সুন্দৰ বিটিচি, আদৰ্শ বিটিচি হিচাপে গঢ়িব বিচৰা হৈছে আৰু সেই উদ্দেশ্য লক্ষ্য আগত ৰাখি বিপিএফ দলে কাম কৰি আহিছে হিচাপে আমি আশা কৰোঁ বাস্তৱত যোগদান দিবলৈ আমি সফল হ'ম।